মৃত্যুও এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। তথাপি কিছু অনাকাংক্ষিত মৃত্যুৱে মানৱ জীৱনত দুখৰ ধুমুহাৰ সৃষ্টি কৰে, দুখৰ বন্যা বোৱায়। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিৰ ২ নং বছাশিমলু গাঁৱত বানৰ কবলত পৰি এটি কণমানি শিশুৱে মৃত্যুক সাৱটি লয়। অঞ্চলটিৰ বিভিন্ন ঠাই বাঢ়নি পানীয়ে প্লাবিত কৰাৰ ফলত জনসাধাৰণ আৰু পশুধনৰ ব্যাপক ক্ষতি হয়। ৰাইজৰ দুখ দুৰ্গতিৰ বুজ ল'বলৈ ৰাইজৰ কাষত উপস্থিত হয় বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু। বানত পৰি মৃত্যুক আঁকোৱালি লোৱা কণমানি শিশুটিৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সান্তনা দি বিধায়ক জনাই চৰকাৰী সাহায্যৰ ৪ লাখ টকা আৰ্থিক সাহায্য হিচাপে আগবঢ়ায়। আমি আজি উপস্থিত হৈছোহি ১ নং বছাশিমলুত। আৰু ১ নং বছাশিমলু এই ঠাইতে আজিৰ পৰা কেইবাদিন আগত এই পানীয়ে ব্ৰহ্মপুত্ৰ যি বাঢ়নি পানী সম্পূৰ্ণ ঘৰসমূহ ডুবাই দিছিলে। ডুবাই দিয়াৰ ফলত আৰু ইয়াত থাকিবলৈ মানুহৰ কোনো সুবিধা নাছিলে। আৰু থাকিব সুবিধা নোহোৱাৰ ফলত ইয়াৰ যি সৰু সৰু কণ ল'ৰা ছোৱালী আছিল, পৰিয়ালসমূহ আছিল, গৈ পেলাই নিৰ্দিষ্ট টিলা হওক ওখ ঠাইত হওক তেওঁলোকে বসবাস কৰিছিলে। আৰু ক্ৰমান্বয়ে পানী কমি অহাত তেওঁলোকৰ পৰিয়ালসমূহ আকৌ ঘৰমুৱা হৈছিলে। হোৱাৰ ফলত এই ঘৰত এটা শিশু অকস্মাত পানীত পৰি মৃত্যুক সাৱটি ল'ব লগা হৈছিলে। আজি সেই শিশুটো খবৰ ল'বলৈ বৰচলা সমষ্টিৰ বিধায়ক। হয়, আপোনালোকে জানেই যে আমাৰ সমষ্টিৰ বানপানীৰ সমস্যা অত্যন্ত জটিল সদায় হৈ থাকে প্ৰতিটো বছৰে। কিন্তু এইবাৰ এটা মৰ্মান্তিক এটা ঘটনা হ'ল, যিটো নেকি এজন কেঁচুৱা কণমানি শিশুৱে যি কাৰণতে হওক বানপানীৰ কাৰণে পানীত ডুবি মৃত্যুক আঁকোৱালি লোৱাৰ কাৰণে আমি স্থানীয় বিধায়ক হিচাপে আমাৰ ঢেকিয়াজুলি চাৰ্কুল বিষয়া বা বিভিন্ন আমাৰ কাৰ্যকৰ্তাসকলৰ লগত আহি পেলাই মই পৰিৱাৰৰ লগত যাতে তেখেতসকলৰ দুখত যাতে সমভাগী হ'ব পাৰোঁ, তেখেতসকলক যাতে আমি সান্তনা দিব পাৰোঁ। চৰকাৰৰ ফালৰ পৰা আমি তেওঁলোকৰ লগত আছোঁ আৰু আমি যিমান পাৰোঁ চৰকাৰী ব্যৱস্থাৰে তেওঁলোকক যাতে সহায় কৰিব পাৰোঁ, এই বিষয়টো জনাবৰ কাৰণে আজি মই ইয়াত উপস্থিত হৈছোঁ।